আজিৰ সাধু মোবাইল আৰু টিভি চাই ভাল পোৱা বুঢ়ী মানুহজনী। এখন দেশত এজনী অকলশৰীয়াকৈ থকা বুঢ়ী মানুহ আছিল। বুঢ়ী মানুহজনী বহুত ধনী আৰু তেওঁৰ ঘৰত সকলোবোৰ প্ৰয়োজনীয় সামগ্ৰী আছিল। এটা প্ৰকাণ্ড টিভি, ফ্ৰিজ, বিধে কিতাপ আৰু বিভিন্ন সামগ্ৰীৰে তেওঁৰ ঘৰটো ভৰি আছিল। বুঢ়ী মানুহজনৰ লগত এটা দামী মোবাইল ফোনো আছিল। বুঢ়ীজনীৰ লগত থাকিবলৈ কাষৰ এখন গাঁৱৰ পৰা এজনী লিগিৰি সদায় আহিছিল আৰু তাইয়ে ঘৰৰ সকলোবোৰ কাম চম্ভালি লৈছিল। তাই ৰাতিপুৱা আহে আৰু সন্ধ্যাখন ঘূৰি যায়। বুঢ়ী মানুহজনীয়ে সেইকাৰণে দিনে ৰাতিয়ে মোবাইল বা টিভি চাই সময় কটাইছিল। কিয়নো বুঢ়ীজনীৰতো ঘৰৰ কাম বিশেষ একো নাছিল, লিগিৰিজনীয়ে কৰিছিল সকলো কাম। সেইবাবে যেতিয়াই তেতিয়াই মোবাইল আৰু টিভি চাওঁতে চাওঁতে বুঢ়ীজনীৰ চকু দুয়োটাই লাহে লাহে কমকৈ দেখিবলৈ ধৰিলে। বুঢ়ীয়ে ভাত খাওঁতেও মোবাইল চায়, শুবলৈ যাওঁতেও মোবাইল চায়, যিকোনো কাম কৰোঁতে অকল মোবাইলটোকে চাই থাকিব বিচাৰে। ফলত বুঢ়ীজনী খঙাল হ'বও ধৰিলে। মোবাইল চাওঁতে চাওঁতে বুঢ়ীজনীৰ টোপনিও কম হ'ল। ফলত বুঢ়ীজনীৰ খোৱা বোৱাটো মন নবহা হ'ল আৰু বিচনাত পৰি পৰি অকল মোবাইল চাই থাকিবলৈ মন কৰা হ'ল। মোবাইল চাওঁতে চাওঁতে চকুৰে আন্ধাৰ আন্ধাৰ দেখা পালে আৰু ঘৰৰ কাম কৰা লিগিৰিজনী প্ৰত্যেক মুহূৰ্ততে খং কৰি গালি পৰা হ'ল। ক্ৰমান্বয়ে বুঢ়ীৰ চকু আৰু বেয়া হ'ল যদিও মোবাইল চাবলৈ নেৰিলে। মূৰৰ বিষত মোবাইল চাই থাকিব নোৱাৰাত ঘৰৰ লিগিৰিজনীয়ে দিনে ৰাতিয়ে গালি খোৱা হ'ল। কিন্তু সেই ছোৱালীজনীয়ে বুঢ়ীক ওলোটাই কেতিয়াও একো নক'লে। বুঢ়ীজনীক বৰঞ্চ বেছিকৈ শুশ্ৰূষাহে কৰিব ধৰিলে। কিন্তু মনৰ দুখবোৰ গাঁৱৰ ঘৰলৈ যাওঁতে থকা আহত এজোপাৰ তলৰ ৰৈ গছজোপাকে ক'লে। গছজোপাত আকৌ এজনা বুঢ়া ডাঙৰীয়াই বাস কৰিছিল। ছোৱালীজনীৰ কথা শুনি বুঢ়া ডাঙৰীয়াৰ খং উঠিল আৰু বুঢ়ীক এসেকা দিবলৈ পাং পাতিলে। এনেদৰে অলপ দিন যোৱাৰ পিছত বুঢ়ীজনী বিচনাৰ পৰা উঠিব নোৱাৰা হ'ল। নিজৰ মোবাইল চকুৰে যেনে তেনে মনে মনে তেওঁ চিনাকি ডাক্তৰ এজনক ফোন কৰি বেমাৰটোৰ বিষয়ে বিৱৰি ক'লে আৰু তেওঁৰ ঘৰলৈ মাতি পঠিয়ালে। ডাক্তৰে আহি বুঢ়ীৰ চকুকেইটা পৰীক্ষা কৰিলে আৰু মোবাইল চাবলৈ মানা কৰিলে। বুঢ়ীজনীয়েতো মোবাইল নাচালে ভাত খাবলৈ শুবলৈ মন নাযায় বুলি ফেকুৰি ফেকুৰি কান্দিব ধৰিলে। বুঢ়ী আৰু ডাক্তৰৰ কথা বতৰাবোৰ আকৌ আহঁত গছজোপাত থকা বুঢ়া ডাঙৰীয়াই মগনীয়া ভেকচন ধৰি শুনি আছিল। এবাৰ কিবা কাৰণত ডাক্তৰ বাৰাণ্ডালৈ অহাত মগনীয়াজনে ডাক্তৰক বুঢ়ী মানুহজনীৰ চকুকেইটা ভাল কৰিবলৈ ক'লে। একে সময়তে ঘৰৰ লিগিৰিজনীও বাহিৰলৈ আহি ডাক্তৰক বুঢ়ীৰ চকুকেইটা ভাল কৰিবলৈ অনুৰোধ কৰিলে আৰু দুয়োৱে যি পৰিচৰ্যা লাগে কৰিম বুলি গাত ল'লে। তেওঁলোকৰ কথা শুনি ডাক্তৰে বুঢ়ীজনীৰ চকুকেইটা ভাল কৰি দিয়াৰ দায়িত্ব ল'লে। ইয়াৰ পিছতে ডাক্তৰে বুঢ়ীজনীৰ চকুকেইটাত ঔষধ দিলে আৰু দুয়োটা চকুতে দুটা বেজী দিলে। তাৰপিছত কি কৰিলে, তেওঁ দুয়ো চকুকেইটা বান্ধি থ'লে আৰু 7 দিনৰ পিছত চকুৰ বান্ধ খুলিবলৈ ক'লে। কিন্তু এই সময়ত মোবাইল চালে বুঢ়ীৰ চকুকেইটাৰে একেবাৰে নেদেখা হ'ব বুলি ক'লে। আমাৰ বুঢ়ী কৈমান হ'ল। গতিকে ডাক্তৰে চকু দুটাত বেজী দিয়াৰ পিছত আৰু কাপোৰেৰে টানকৈ বান্ধি দিয়াৰ পিছত বুঢ়ীয়ে যেনে তেনে মোবাইল নোচোৱাকৈ থাকিলে। পিছে সকলো সময়তে লিগিৰিজনীক গালি পৰিবলৈ নেৰিলে। কিন্তু আমাৰ লিগিৰি ছোৱালীয়ে ৰাতিয়ে দিনে মগনীয়াজনৰ লগ লাগি বুঢ়ীৰ পৰিচৰ্যা কৰি গ'ল।
মগনীয়া অৰ্থাৎ বুঢ়া ডাঙৰীয়াই বুঢ়ীজনীয়ে ছোৱালীজনীক অনবৰতে বেয়া ব্যৱহাৰ কৰাৰ বাবে তেওঁৰ দিব্যশক্তিৰ প্ৰভাৱত টিভি, ফ্ৰিজ, সোফা ছেট আদি অদৃশ্য কৰি দিলে আৰু বুঢ়ীৰ মোবাইলটোও বিচনাৰ ওচৰতে কাঠৰ টুকুৰা এটা কৰি থৈ দিলে। 7 দিনৰ পিছত ডাক্তৰে আহি বুঢ়ীৰ চকুৰ বাণ খুলিলে। বুঢ়ীয়ে ভালকৈ দেখা হ'ল, কিন্তু মোবাইলৰ ঠাইত কাঠৰ টুকুৰা আৰু ঘৰত অন্যান্য বস্তু নেদেখি ঘৰৰ লিগিৰীজনীকে চোৰণী বুলি গালি গালাজ কৰিব আৰম্ভ কৰিলে। উপায় নাপাই লিগিৰীজনীয়ে মগনীয়াজনক ঘৰৰ ভিতৰলৈ মাতি আনিলে। মগনীয়াই নিজৰ ৰূপ সলাই বুঢ়া ডাঙৰীয়াৰ ৰূপ ল'লে। বুঢ়ীয়ে ভয় খাই বুঢ়া ডাঙৰীয়াৰ ভৰিতে লুটি খাই পৰিলে আৰু লিগিৰীজনীয়ে চুৰি কৰা কথাটি তেওঁক জনাই বুঢ়া ডাঙৰীয়াৰ বহুত খং উঠিল আৰু বুঢ়ীক মোবাইল আৰু টিভি অনবৰতে চাই থকা বাবে গালি দিবলৈ ধৰিলে। তেওঁক লগতে ক'লে যে এই ছোৱালীজনীয়ে সকলো এৰি তোমাকে দিনে ৰাতিয়ে পৰিচৰ্যা কৰিলে আৰু তুমি তাইকে চোৰ পাতিছা। বুঢ়া ডাঙৰীয়াৰ খং দেখি বুঢ়ী ভয়তে পেপুৱা লাগিল আৰু তেওঁ বুঢ়া ডাঙৰীয়াক ক্ষমা কৰি দিবলৈ কাকুতি মিনতি কৰিবলৈ ধৰিলে। লগতে ক'লে যে বুঢ়ীয়ে আৰু কেতিয়াও ছোৱালীজনীক বেয়া ব্যৱহাৰ নকৰে আৰু বেছিকৈ মোবাইল আৰু টিভি নাচায়। ভাত খোৱাৰ সময়তো তেওঁ ভাতকে খাব আৰু শোৱা সময়তো তেওঁ শুবলৈ যাব। খোৱা সময়ত আৰু ভাত খোৱা সময়ত মোবাইল নাচায়। তাৰ পৰিৱৰ্তে বুঢ়ীয়ে ক'লে যে তেওঁ কিতাপ পঢ়িব, ফুলনিত কাম কৰিব আৰু শাক পাচলিৰ বাৰীত কাম কৰিব বুলি বুঢ়া ডাঙৰীয়াক প্ৰতিশ্ৰুতি দিলে। লগতে লিগিৰী ছোৱালীজনীকো মৰম কৰিম বুলি কথা দিলে। বুঢ়া ডাঙৰীয়াই বুঢ়ীৰ কথাবোৰ শুনি ভাল পালে আৰু চকুৰ পচাৰতে বুঢ়ীৰ মোবাইল, টিভি, ফ্ৰিজ আদি সম্পত্তিবোৰ উভতাই দিলে। লিগিৰী ছোৱালীজনীক সাৱটি ধৰি বুঢ়ীয়ে আৰু কেতিয়াও খং নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিলে আৰু এটা নতুন জীৱন আৰম্ভ কৰিবলৈ সন্মত হ'ল। সাধুটোৰ মূল ভাৱ হ'ল, অবাবত মোবাইলত ব্যস্ত হৈ থাকিলে আমাৰ চকুৰ লগতে শৰীৰ আৰু মনৰ কষ্ট হয়। গতিকে নিৰ্দিষ্ট সময়ৰ বাহিৰে মোবাইল, টিভি আদি ব্যৱহাৰ কৰাটো অনুচিত। আমাৰ কাপোৰ কানি কলা হ'ল আৰু আমি ঘৰলৈ ঘূৰি আহিলোঁ।